আমাৰ ঘৰৰ ওচৰৰে এটা শিশু শামীম মণ্ডল নদীত গা ধুবলৈ আহি পানীত ভাহি যায়। যোৱাৰ পিছত আমি খবৰ পাওঁ, লগে লগে আমি আহো। অহাৰ পিছত আমি পানীত নামো। নামাৰ পিছত আমি অভিযান চলাওঁতে আমাৰ লগৰে এজনৰ লগত ভৰিৰ লগত বাজি পৰে। পিছত আমি তাৰ পৰা উদ্ধাৰ কৰো। মোটামুটি 11:40 এনে টাইম হ'ব। ক্লাছ 6 পড়ে। স্মিতা একাডেমি। হয়, আমাৰ কাটাজাৰ পাথৰৰ দুমনি ঘাটত এটা শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। 10 পৰা 11 বছৰ বয়স হ'ব কেইজনমান সমনীয়াসকল একেলগ হৈ আমাৰ দুমনি ঘাটত গা ধুবলৈ আহিছে। গা ধুবলৈ আহি শামীম মণ্ডল নামৰ এগৰাকী শিশু 10-11 বছৰ বয়স হ'ব, তেখেতে নদীত উঠি যায়। 40 মিনিট পিছত মানে বিভিন্ন নাৱৰীয়াসকলে, স্থানীয় ৰাইজে অভিযান চলাই উদ্ধাৰ কৰে। উদ্ধাৰ কৰাৰ পিছত মৃত বুলি আমি গম পাওঁ। ইতিমধ্যে পুলিচ প্ৰশাসনসকল আহিছে, তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে। ল'ৰাজন ক্লাছ 6 পঢ়ে, আমাৰ কাটাজাৰ পাথৰ স্মিতা একাডেমিত পঢ়ে। আচলতে এই ঘটনাটো এটা দুৰ্ভাগ্যজনক ঘটনা, আমাৰ বৃহত্তৰ অঞ্চলটোৰ কাৰণে এটা সুখৰ ছাঁ বিৰাজ কৰিছে। গতিকে এই ক্ষেত্ৰত মই আমাৰ অঞ্চলৰ অভিভাৱকসকলক আমি অনুৰোধ জনাওঁ, আপোনালোক সচেতন সজাগ হ'ব লাগে, যাতে নিজৰ ল'ৰা ছোৱালী ক'ত যায়। আচলতে বন্ধৰ দিনা, আজি যিহেতু দেওবাৰ, বন্ধৰ দিনা ল'ৰা ছোৱালীসকলে ক'ত যায় নিজে খবৰ ৰাখিব লাগিব, যাতে নিজৰ ওচৰতে ৰাখে। যাতে ঘৰৰ ওচৰতে যিহেতু বিশাল বেকিং হৈ আছে, গতিকে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব, যাতে নিজৰ ল'ৰা ছোৱালী যাতে বেকিং আহিব নোৱাৰে, আহি যাতে গা ধুব নোৱাৰে। গতিকে এই ক্ষেত্ৰত যদি সজাগ নহয়, এনেকৈ আমাৰ দিনক দিনে আমাৰ যি নদীত যিসকল ল'ৰা ছোৱালীয়ে নদীত গা ধুবলৈ আহি মৃত্যুবৰণ কৰে, এইটো এটা দুৰ্ভাগ্যজনক কথা হয়। গতিকে সকলো ৰাইজকে আহ্বান জনাইছো, আৰু বিশেষকৈ যদি কোনোবা ল'ৰা যদি ঘৰত নোকোৱাকৈ আহে, নদীৰ পাৰত যাতে স্থানীয় ৰাইজসকল আহে, তেওঁলোকে যাতে সজাগ হয়, তেওঁলোকে যাতে কৈ দিয়ে যাতে গা যাতে নধুৱে। এইটো সকলোকে আমি কাতৰভাৱে অনুৰোধ জনাইছো। আৰু এনেকুৱা পৰিৱেশ হলে আমাৰ অঞ্চলৰ বাবে, আমাৰ সমাজৰ বাবে, দেশৰ বাবে দুৰ্ভাগ্যজনক। এইটো অনুৰোধ জনাইছো সকলোকে।